Hello everyone, welcome to my channel Devodarvian. আমি আহি পালোঁ LFP কেৰালাৰ বহুত ধুনীয়া এটা ঠাই হয় LFP. আপুনি LFPত আহিবৰ কাৰণে আপুনি ডাইৰেক্ট কোচি এয়াৰপৰ্টৰ পৰা আহিব পাৰে, আদাৰৱাইজ মুনাৰ হৈ পেলাইও আহিব পাৰে। কোচিৰ পৰা যদি আহে আপোনালোকে এৰ্নাকুলাম ষ্টেচনৰ পৰা আপোনালোকে ট্ৰেইন পাই যাব LFP লৈকে। তো আপোনালোকে ট্ৰেইনতো আহিব পাৰে, বাই ৰোড আপুনি বাই ৰোডো ল'ব পাৰে, কেব টেক্সি বুক কৰি পেলাই আহি যাব পাৰে। LFP স্পেচিয়েলি হাউচ বোটৰ কাৰণে বহুত ফেমাছ হয়। চ' সেইকাৰণে আপুনিও হাউচ বোট এখন বুক কৰি ল'লোঁ। 24 আৱাৰ্ছৰ কাৰণে হাউচ বোট বুক কৰিব পাৰে, বা আপুনি যদি বিচাৰে হাফ ডে আপুনি কেইঘণ্টামানৰ কাৰণে ল'ব খোজে তেনেকুৱাও ল'ব পাৰে, কিন্তু আমি পূৰা এদিনৰ কাৰণে লৈ লৈছোঁ 24 আৱাৰ্ছৰ কাৰণে। This is our captain. Anh đến rồi sao này? Sit here and relax and enjoy the moment. कैसा लगा आपको? बहुत बढ़िया लगा। आपको कैसा लगा? ये जो हाउस बोट है ना, एकदम परफेक्ट है हमारे लिए। ये वेलकम ड्रिंक्स। वेलकम ड्रिंक्स। Yeah, rice. This apa? Era. Ổn quá. এই যে কোকোনাট ওয়েলকাম ড্রিঙ্কস পাই গৈছো। হাউচ বোটবিলাক আপুনি পাৰ্চনেল এণ্ড শ্বেয়াৰিং দুটাই পাই যাব। আমাৰ বোটখন পাৰ্চনেল আছিলে, এৰাউণ্ড আমাৰ 11,500 টকা ভৰিব লগা হৈছে। শ্বেয়াৰিঙত হ'লে অকণমান কম হৈ যায়। লগতে হাউচ বোটখনৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। আমাৰ এইটো হ'ব আজিৰ ৰাতিৰ বেডৰুম। বহুতেই ধুনীয়া বেডৰুমটো, নিট এণ্ড ক্লিন, ধুনীয়া এচিও লগা আছে চব, আৰু লগতে বাথৰুমটো এনেকুৱা ক্লিন হয়, ধুনীয়া। ইয়াতে এটা বস্তু ভাল কি, প্ৰত্যেকখন হাউচ বোটতে আপোনাৰ কিটচেনটো লগতে থাকে। তো আপোনালোকে যোনটো খোৱা বস্তুখিনি একদম ফ্ৰেছ পাব। বাহিৰৰ পৰা আউটছাইডৰ পৰা একো মানে ৰেডিমেড একো নানে, চব ইয়াতে বনায়, সেইটো ভাল। বাকী হাউচ বোটখনৰ আমাৰ প্লাছ পইণ্ট এটা আপাৰ ডেক আছে। আপাৰ ডেকত আপুনি ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব। আমাক ভকুৱা খাবলৈ বৰ মন গৈছে। তোমাৰ দেই অঁ পাই ভকুৱা খাবলৈহে মন গৈছে মই, আৰু আলু পিটিকা। গৰমটো খাব লাগিব দেই। বাকী আপোনাৰ ইয়াতে আপুনি কি খাব, ভেজ খাব, নন ভেজ খাব, সকলোখিনি বস্তু ইয়াত দায়িত্ব লৈ লোৱা হয়। টাইম টেবুলো আপোনালোকক ধুনীয়াকৈ কৈ দিয়া হয় কেইটা বজাত দিব। লগতে আৰু এটা কথা, এই যে দেখিছে পানীবিলাক, এইটো কোনো নদী নহয় দেই, এইটো বেক ৱাটাৰ বুলি কয়। মানে সাগৰৰ পৰা ওলাই অহা পানী, তাৰ ওপৰেদি এই নাওবিলাক চলে। দুপৰীয়া 1 বাজিলে, 1 বজাৰ লগে লগে আমাৰ হাউচ বোটখন পাৰত লগাই দিলে। তাৰমানে এতিয়া দুপৰীয়া আহাৰ চলিব। আমাৰ দৰে বাকী হাউচ বোটবিলাকো আহিব ধৰিছে পাৰলৈ। চবৰে একচুৱেলি টাইম টেবুল ধৰি দিয়া থাকে। দুপৰীয়া খানাটো 1 বজাৰ ভিতৰত, 2 বজাৰ ভিতৰত শেষ কৰি দিয়ে। এয়া আমাৰ আজি হাউচ বোটৰ খানা। এইয়া অৰুণ, মাইনা। আমাৰ হাউচ বোটৰ ভিতৰত ইমান ধুনীয়া এটা পৰিৱেশ। চাৰিওফালে পৰিৱেশটো মই এবাৰ দেখুৱাই দিছোঁ। চাৰিওফালে পৰিৱেশ, ডাঙৰ ডাঙৰ হেৰি আছে। আৰু এয়া সেইবিলাক দূৰ দিগন্তত গাঁও, ইয়াত ধুনীয়া ধুনীয়া গাঁও আছে, ধুনীয়া ধুনীয়া গাঁও আছে, এইবিলাক গাঁও আছে।
আৰু এইবিলাক এনেকেই মানুহ অহা যোৱা কৰি থাকে হাউচবোটত। এইখন বৰ ধুনীয়া হাউচবোট। ৰাইজে খাইছে এয়া, ভোক লাগি আছে হেনো, আজি 4 দিন হ'লেও খোৱাই নাই। কি হৈছিলে? পায়সম পায়সম। মই কৈছোঁ নহয় পায়সম নেকি বুলি। পায়সম টাইপৰে, কিন্তু পায়সম নহয়। পায়সম নহয়। এতিয়া খানা খাম, ঠিক আছে? অ'কে। আমি এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ ইয়াতে কৰিলোঁ যে আমাৰ তাত যেনেকুৱা বাছৰ কাৰণে, চিটি বাছৰ কাৰণে ৰখি থাকে এঠাইৰ পৰা এটাত যাবৰ কাৰণে, ইয়াতে ৱাটাৰ ট্ৰেন্সপৰ্ট আহে। মানুহবিলাক ৰখি থাকে আৰু ট্ৰেন্সপৰ্ট মানে ৱাটাৰ বোটখনত উঠি পেলাই এটা ঠাইৰ পৰা আন এখন ঠাইলৈ যায়। মানে গাঁও এখন গাঁৱৰ পৰা আন এখন গাঁৱত যাব পাৰে। ইছালা। এই যে সৰু সৰু ইঞ্জিন বোটবিলাক দেখিছে, এইবিলাকত বস্তু বিক্ৰী কৰে। আপুনি যদি মন কৰে আপোনালোকে আইচক্ৰীম খাব খোজে, আইচক্ৰীম খাব পাৰিব, আৰু বেলেগ বেলেগ কিবা কিবি খোৱা বস্তু লৈ আহে, আপোনালোকে সেই বস্তুবিলাক ল'ব পাৰে। এনেকুৱা নহয় যে আপুনি নাওতে হাউচ বোটত আহিছে একো খাব নাপাব, বাহিৰৰ বস্তু পাব কিনিব কাৰণে। কেনেকৈ অহা যোৱা কৰিব? এইটো লেক নহয়, এইটো উধৰ পৰা মুধলৈ একো নেদেখি। এয়া আমাৰ ৰজা আৰু মহাৰজা দেই ফটোৰ ওপৰত। আৰু বাকী মই কেমেৰামেন। বৰ সুন্দৰ ভিউ। দি দিম। সুন্দৰ ভিউ কেৰেলাৰ একদম ক'ত আছে ঠিকনা নাই আৰু। বহুত বৃহৎ এটা লেক সাগৰৰ মাজত। ইমান ধুনীয়া সুন্দৰ দৃশ্য, মানে কি ক'ম আৰু, ভাষাহীন হৈ পৰিছোঁ। এওঁলোক ৰাইজে যেনিবা খোৱা বোৱাতে ব্যস্ত আৰু কিমান খায় কিমান নেখায়। অকণ লোৱাচোন মানে ये जो दृश्य है वो एकदम तमाम। हमारा थोड़ा हिंदी गड़बड़ है, लेकिन ये जो दृश्य है ना वो एकदम सुपर है, सुपर है। क्या बोले, एकदम सुपर। देखिए पिघले नीलम सा बहता हुआ ये समा, नीली नीली सी खामोशियां, न कहीं है जमीन न कहीं आसमां, सरसराती हुई टहनियां पत्तियां कह रही है कि बस एक तुम हो यहां, सिर्फ मैं हूं, मेरी सांसें हैं और मेरी धड़कनें, ऐसी गहराइयां, ऐसी तन्हाइयां, और मैं, सिर्फ मैं। अपने होने पे मुझको यकीन आ गया। নকৰিবা কি কৈছে বুজি পোৱা নাই। আপোনালোকে যদি ফেমাছ কেৰালা আয়ুৰ্বেদিক মাছাজ ল'ব খোজে, তেতিয়াহ'লে মাছাজ চেণ্টাৰত আপোনালোকক বহুতখন ৰখাই দিব, তাত আপোনালোকে মাছাজ কৰি ল'ব পাৰিব। বহুত ফেমাছ মাছাজ হয় কেৰালাৰ মাছাজটো।
কমপ্লিট বডি মাছাজ কৰিব খোজে যে কমপ্লিট বডি মাছাজ কৰিব পাৰে যদি অকল আপুনি মূৰ মালিচ কৰিম বুলি ভাবে তেনেকুৱাও কৰিব পাৰে আৰু এইটো একদম ফেমাছ পটলি মাছাজ হয় এই মাছাজবিলাকত কোনো ধৰণৰ কেমিকেল ইউজ নকৰে টোটেলি আয়ুৰ্বেদিকৰ বস্তু লৈ পেলাই পটলি মাছাজটো বনোৱা হয় বাকীখিনিও টোটেলি আয়ুৰ্বেদিকে হয় তো মাছাজটো কৰি ল'ব পাৰে ভাল হয় গাইজ ইভিনিং 5টা বাজিছে কেনি গ'ল মাইনা মাইনা হা আকৌ অৰুণ এইপিনে হা আমি এতিয়া ইভিনিং স্নেক্স খাম হা পৰে দিয়া আমি ইভিনিং স্নেক্স খাম হা এই বুটত আছোঁ এতিয়া এয়া ড্ৰাইভাৰ ডেকালৰে চলাই আছে আমি ইভিনিং স্নেক্স খাম 5টা 5:30 মান হ'ল ঠিক আছে আৰু স্নেক্স কি খাম দেখুৱাই আছোঁ আহক ৰাইজ গান লাগি আছে কেৰেলাত জুবিনৰ গান জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা কেৰেলাত জুবিনৰ গান গোটেই পৃথিৱীত লাগি আছে কেৰেলাতো লাগি আছে কেৰেলাৰ আলপি জয় জুবিনদা এয়া স্নেক্স খাম হা চাহকাপ কেৰেলা চাহকাপ বৰ সুন্দৰ খাবলৈ খালি মিঠা বৰ দিয়ে মিঠা অকণমান দিয়ে চেনি ইয়াত সস্তা যেন পাওঁ তাকে কিলো 10-20 টকা হ'ব বাৰু যি কি নহওক কিন্তু চাহকাপ খাবলৈ ভাল হৈছে এনেকৈ বটল জীৱনত প্ৰথম চাহ খাই পাইছোঁ আগতে খাই পোৱা নাই এইবাৰ খাই পাইছোঁ এই গাঁও চাই কেৰেলা গাঁৱত আহি এখন গাঁও চব এইবিলাক গাঁও বেলেগ এটা অনুভৱ বুজাই দিব নোৱাৰি তাতে জুবিনৰ গান শুনি শুনি এইটোনো কি কামোৰ মাৰি চাওঁচোন আহক গৰম ভাল ধুনীয়া একদম ভাষা নাই অৰুণ दिलों में तुम अपनी बेताबियां लेके चल रहे हो तो जिंदा हो तुम, नजर में ख्वाबों की बिजलियां लेके चल रहे हो तो जिंदा हो तुम। हवा के झोंकों के जैसे आजाद रहना सीखो, तुम एक दरिया के जैसे लहरों में बहना सीखो।
हर एक लम्हे से तुम मिलो खोले अपनी बाहें, हर एक पल एक नया समा देखें ये निगाहें। जो अपनी आंखों में हैरानियां लेके चल रहे हो तो जिंदा हो तुम, दिलों में तुम अपनी बेताबियां लेके चल रहे हो तो जिंदा हो। আমাৰ আজি বুটৰ ৰাতিৰ খানা সিহঁতি সোনকালে খানা দি দিয়ে 8:30 খানাটো দি দিলে 10টা বজাৰ ভিতৰত ৰুমত সোমাব লাগে বুটৰ নিয়ম আৰু এইটো এয়া আমাৰ খানাটো চব আজি আমাৰ আজি বুটৰ ৰাতিৰ খানা সিহঁতি সোনকালে খানা দি দিয়ে 8:30 খানাটো দি দিলে 10টা বজাৰ ভিতৰত ৰুমত সোমাব লাগে বুটৰ নিয়ম আৰু এইটো এয়া আমাৰ খানাটো চব আজি Good morning. আজি নতুন এটা ৰাতিপুৱা আজি কালি ৰাতি ভাল ঠিকেই গ'ল বাৰু খোৱা বোৱা হ'ল অলপ ৰাতিলৈকে মোবাইল চাই থাকিলোঁ ঠিকে আছে আৰু আজি ৰাতিপুৱা সোনকালে 6টা বজাতে উঠিলোঁ ফ্ৰেছ হ'লোঁ গোটেইকেইটাই এতিয়া আমি নাৱতে আছোঁ আৰু এতিয়া ব্ৰেকফাষ্ট দিছে সময় 8:30 মান হৈছে ভাল লাগিছে খুব সুন্দৰ ৰাতিপুৱা এটা বেলেগ পৰিৱেশ আৰু এটা বেলেগ পৰিৱেশ ৰাতিও এটা বেলেগ পৰিৱেশ নাৱত মানে বেলেগ আৰু কাৰোবাৰ ইয়াত চব চাইডে নাওবিলাক চব অহা যোৱা কৰি আছে পাছ কৰি লওঁ তাৰপিছত আকৌ বেমাৰ আছে এইজন ওখজন মালিক আৰু তেওঁ এজন এছিষ্টেণ্ট Mr. Shambhu and Shivama. ভাল লাগিলে তেওঁলোকক লগ খাই আমি এইখন বোটতে আছিলোঁ আৰু খুব সুন্দৰ এটা অনুভৱ ব্লু ফিন্স বৰ ধুনীয়া নাম আৰু এওঁলোক হৈছে ক্ৰু ভাল লাগিল ক্ৰু মেম্বাৰ ভাল লাগিল লগ পাম আকৌ